আজিলৈ আহিছো আপোনালোকৰ বাবে মই ফিউচাৰ টেন্সৰ প্ৰথমটো ভাগ যেনেকৈ প্ৰত্যেকটো টেন্সকে আমি চাৰিটাকৈ ভাগত ভাগ কৰিছিলো এতিয়া লাষ্ট 3 নম্বৰ যেটো হ'ব ফিউচাৰ টেন্সৰ ভাগটো আমি চাৰিটাকৈ ভাগত ভাগ কৰিছো এয়া চাওক কিয়া বা ভাৰ্বৰ সময়টো যদি ভৱিষ্যতে বা আগলৈ চলিব বা ঘটিব তেনেকুৱা অৰ্থ বুজালে তাক ফিউচাৰ টেন্স বুলি কোৱা হয় আৰু ইয়াক চাৰিটা ভাগত ভাগ কৰা হৈছে এইকেইটা Simple future, future continuous, future perfect continuous. এতিয়া আমি আলোচনা কৰিম simple future tenseৰ বিষয়ে। Simple future tenseৰ ইয়াৰ ৰূপটো বা ফৰ্মটো হৈছে subject plus be verbৰ ৰূপ হৈছে shall বা will এই দুটাৰ ভিতৰত বহিব কোনটো বহিব আপোনালোকে নিশ্চয় পিছলৈ গম পাই যাব চাই থাকক সেই কাৰণে ভিডিওটো plus verbৰ present form plus extension এতিয়া ইয়াৰ go verb লগাই যদি আমি সংযোগ কৰো তেনেহলে I shall go we shall go we will go you will go he she it will go they will go তেনেকৈ প্লে ভাৰ্বটো লগাই কৰা হৈছে এয়া দেখিছে নিশ্চয় আপোনালোকে ইয়াৰ ব্যৱহাৰটো চাব যে ভৱিষ্যতে কোনো এটা কাম সাধাৰণতে ঘটিব বা চলিব এনে অৰ্থ বুজালে ভাৰ্বৰ ফিউচাৰ সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয় সাধাৰণতে এনেকুৱা বাক্যত কি থাকিব টুমৰো Next Monday, next week, next month, next year, shortly আদি শব্দ ব্যৱহাৰ থাকে দুটামান এক্সাম্পল আপোনালোকক কওঁ চাওক মই কাইলৈ নগাঁওলৈ যাম I shall go to নগাঁও tomorrow আমি অহা সোমবাৰে আকৌ ইয়ালৈ আহিম I shall come here again next Monday তেনেকৈ এইবিলাকত চাওকচোন বহুতখিনি আছে এক্সাম্পল মই ইমানখিনি কৈ নাযাম আপোনালোকক এই স্ক্ৰিনশ্বটে দেখাই দিছো চাওক বেছি কলে আপোনালোকৰ অসুবিধা হ'ব পাৰে বুলি খুব বেছি এক্সাম্পল মই কৈ না থাকো তথাপিতো স্ক্ৰিনশ্বট যিমানখিনি পাৰিছো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো টেন্সৰ ক্ষেত্ৰত বিশেষকৈ কাৰেক্ট টেন্স ইম্পৰ্টেন্ট হয় গতিকে ইয়া চাওক কাৰেক্ট টেন্স বিলাক আহিলে এনে ধৰণে আহিব এইটো ষ্টাইলত আপোনালোকে চাই ল'ব পাৰে অলপ যিমানখিনি পাৰে মই দেখাইছো আৰু আপোনালোকক গতিকে ভিডিওটো আজি ইমানেই আছিল